নমস্কাৰ বন্ধু বান্ধৱীসকল, পাইচিমি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আন এটি ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলো। আজি আমি বনাব লৈছো ব্ৰেড চেণ্ডউইচ। তো কেনেকৈ বনাও বলকচোন চাও। তো ব্ৰেড চেণ্ডউইচ বনাবলৈ লাগতিয়াল বস্তুবোৰ হ'ল, এয়া আমি সিজোৱা আলু লৈছো, এয়া মই সৰু সৰু 6টা আলু লৈছো, আৰু এয়া জলকীয়া কাটি লৈছো, এয়া পিঁয়াজ কাটি লৈছো, এয়া গাজৰ লৈছো, আৰু এয়া আদা নহৰুৰ পেষ্ট, আৰু এয়া ব্ৰেড লাগিব, আৰু আমি এটা চাটনি বনাম। এইটো হৈছে মেচেঞ্জাৰি চাটনি। ইয়াত জলকীয়া লৈছো, পিঁয়াজ লৈছো, নহৰু লৈছো। এইখিনি আমি এতিয়া মিক্সিৰ সহায়ত পিচি ল'ম। পোনপ্ৰথমতে মই মিক্সিৰ বাতিটোত এই মেচেঞ্জাৰি পাতখিনি দি লওঁ। এইখিনি পিচি লওঁ আগতে, তাৰপিছত বাকী প্ৰচেছ কৰি ল'ম। ইয়াত জলকীয়াখিনি দিলোঁ, পিঁয়াজখিনি দিওঁ, নহৰুখিনি দিওঁ। এই মেচেঞ্জাৰি এই চাটনিটো খাবলৈ বহুত ভাল লাগে। আমি খায়ে থাকো। আপোনালোকে বাৰু খায়নে? এয়া মই অলপমান ইয়াত নিমখ দি লৈছো। এতিয়া এইখিনি মই পিচি লওঁ, তাৰপিছত বাকী প্ৰচেছ কৰোঁ বলক। এয়া আমাৰ চাটনিটো ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি আলু পিটিকি লওঁ। আজিকালি প্ৰায় ঘৰৰে বাচ্চাবোৰে এই চেণ্ডউইচ হওক, চাওমিন বা বাৰ্গাৰ এইবোৰ খাব বিচাৰে, আৰু ফাষ্ট ফুড বিলাক। তো আপোনালোকে বাহিৰৰ দোকানৰ পৰা এইবোৰ কিনি দিয়াতকৈ ঘৰতে এনেকৈ বনাই খুৱাব পাৰে। ঘৰত কম মছলা দিলে ইমান প্ৰব্লেম নকৰে। বাহিৰত খালে চচ বা এই মছলা যিমান মছলা দিয়ে সেইবোৰে বাচ্চাবোৰক বহুত প্ৰব্লেম কৰে। বহুত সোনকালে গেষ্ট্ৰিকৰ প্ৰব্লেম হয়। বহুত শিশুবোৰৰ দেখা পোৱা যায় আজিকালি বহুত সৰুৰ পৰাই গেষ্ট্ৰিকৰ প্ৰব্লেম থাকে, বা বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে। গতিকে এইবোৰ সিহঁতক ঘৰতে বনাই খুৱাবচোন। এতিয়া মোৰ এইখিনি পিটিকা হৈ গ'ল, দেখাব পাৰে। বলক এতিয়া বাকী প্ৰচেছৰ ফালে আগবাঢ়ো। এতিয়া মই গেছটো অন কৰি কেৰাহীটো বহাই দিছো। কেৰাহীটো অলপ গৰম হওক, মই তেল দি আছো। গৰম হৈ গ'ল, মই এতিয়া অলপমান তেল দি লওঁ। আমি তেল বহুত কম পৰিমাণে ব্যৱহাৰ কৰো। আপোনালোকেও ঘৰত এনেকৈ কম তেল ব্যৱহাৰ কৰিয়ে দিব পাৰে। এতিয়া চাব পাৰে আমাৰ তেলখিনি গৰম হৈ গ'ল। ইয়াত মই অলপমান জলকীয়া দিম। জলকীয়া আপোনালোকে বেছিকৈ খালে বেছিকৈ দিব পাৰে, মই কমকৈ দিছো। পিঁয়াজখিনি দি দিওঁ। পিঁয়াজখিনি ৰংচোৱা হোৱালৈ ভাজি ল'ম। একদম কম খৰচতে হোৱা এটা ৰেচিপি হয় এইটো। ৰাতিপুৱা ব্ৰেকফাষ্ট হওক, আবেলিৰ চাহ কাপৰ লগত অতি সোনকালে বনাব পৰা এটা ৰেচিপি হয়। গতিকে বনাই খাবচোন। এতিয়া মই ইয়াত আদা নহৰুৰ পেষ্টখিনি দি লওঁ। একেলগে গাজৰখিনিও দি লওঁ। আপোনালোকৰ ঘৰত যদি কেপচিকাম থাকে কেপচিকাম ব্যৱহাৰ কৰিব পাৰে। আজি আমাৰ ঘৰত কেপচিকাম নাই বাবে মই অকল গাজৰে দি দিলো। ইয়াত অলপমান নিমখ দি লওঁ। ইয়াত জিৰা পাউডাৰ অলপমান দি লৈছো। আৰু এয়া অলপমান চাট মছলা দিছো, আৰু বেলেগ মছলা ব্যৱহাৰ নকৰো। অলপমান হালধি দিম। এতিয়া ইয়াত মই পিটিকি লোৱা আলুখিনি দি দিওঁ। তো চাব পাৰে এইখিনি আমাৰ হৈ গ'ল। এইখিনি মই এটা বাতিত উলিয়াই লওঁ। উলিয়াই ললো। এতিয়া বলক বাকী প্ৰচেছৰ ফালে আগবাঢ়ো। তো এইফালে চাব পাৰে এতিয়া মই এই ব্ৰেডখিনি আলুৰ এইখিনি দি দিওঁ।
এয়া ধুনীয়াকৈ দি লওঁ হৈ গ'ল ইয়াত অকণমান মই টমেটো চচ দি লওঁ এইখন এনেকৈ দিওঁ একেদৰে নেক্সটখনো কৰি লওঁ চাব পাৰে এইখিনি এতিয়া অলপমান ভাজি লওঁ এইফালে মই গেছটো অন কৰি কেনে টাৱাখন বহাই দিছো টাৱাখন গৰম হৈ গ'ল গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰাখিম ইয়াত মই এতিয়া অলপমান তেল দি ল'ম আপোনালোকে কিছুমানে বাটাৰ ব্যৱহাৰ কৰিলে বাটাৰো ব্যৱহাৰ কৰিব পাৰে মই মিঠাতেলে ব্যৱহাৰ কৰিছো গৰম হৈ গ'ল এখন এখনকৈ এতিয়া ইয়াত দি লওঁ এইখন এতিয়া ওলটাই দিওঁ আৰু অলপমান চাইডে চাইডে তেল দি লওঁ এইখিনি চাব পাৰে হৈ গ'ল এতিয়া মই এইখিনি নমাই থওঁ চাব পাৰে আমাৰ ব্ৰেড চেণ্ডউইচ ৰেডি হৈ গ'ল এতিয়া আমি এইখন চুৰিৰ সহায়ত কাটি ল'ম বহুত ধুনীয়া হৈছে মানে বাকী এইখনো কাটি লওঁ মই তো আজি আমাৰ টেষ্টি ৰেচিপি ব্ৰেড চেণ্ডউইচ তৈয়াৰ হৈ গ'ল এয়া চাব পাৰে আপোনালোকে এয়া চাহৰ লগত পৰিৱেশন কৰিব পাৰে নতুবা টমেটো কেটচপ বা চাটনিৰ সহায়ত খাব পাৰে আমি আজি মেচেণ্ডাৰী চাটনি বনাইছো আপোনালোকে ধনিয়া পাতৰ চাটনি বনাব পাৰে নহয়তো বা পদিনা শাকৰ চাটনিৰ লগতো খাব পাৰে এইটো বহুত হেলথি হয় আজিৰ এই ৰেচিপিটো মই বনাবলৈ ট্ৰাই কৰিলো যদি কিবা ভাল হৈছে আপোনালোকে কমেণ্টত জনাব আৰু যদি বেয়া হৈছে তেনেহ'লে আপোনালোকে কমেণ্টত জনাব আমি অকণো বেয়া নাপাওঁ পাহিয়ে পিছ খাই চোৱা কেনে হৈছে খাই কেনে তুমি জনাই দিয়া মজা গাইছ ধুনীয়া আছে খাই যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিছো নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈ বাই